মই যেতিয়া কন্টেন্ট বনাবলৈ আৰম্ভ কৰিছিলোঁ মই কেতিয়াও ভবাই নাছিলোঁ যে মই কাৰোবাক ঘৰ এখন বনাই দিব পাৰিম বুলি কিন্তু এতিয়া এখনকৈ নহয় দুখনকৈ ঘৰ বনাবলৈ পাৰিলোঁ আৰু মানুহে মানুহৰ বাবে সঁচাকৈ এইজন দাদা এজন ইউটিউবাৰ মানে দাদাজনক মই প্ৰথমতেই চেলুট জনাইছোঁ দাদাৰ যিবিলাক কৰ্ম সঁচাকৈ শলাগ ল'বলগীয়া যিয়ে নহওক মানুহে মানুহৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিল যে মানুহে মানুহৰ বাবে যদি অকণো নাভাবে যিয়ে নহওক বাৰু এই দাদাজনে এনেকুৱা কাম কৰিছে দেখিছে নহয় এই ঘৰটো দাদাজনে এগৰাকী আইতাক বনাই দিছে এনেকুৱা ঘৰ বাৰু আৰু কৰবাত বনাই দিছে যিয়ে নহওক এই ইউটিউবাৰ দাদাজনৰ যদি কোনোবাই ভিডিঅ' চোৱা নাই দাদাৰ ইউটিউব চেনেলত গৈ চাব পাৰিব দাদাৰ চেনেলটোৰ নাম হৈছে সময় বুলি ইউটিউবত চাৰ্চ কৰিলে দাদাৰ ভিডিঅ'বিলাক চাব পাৰিব যিয়ে নহওক বাৰু মোৰ এইটো প্ৰথম ভিডিঅ' মোৰ চেনেলত প্ৰথম ভিডিঅ' আৰু মোৰ যিহেতু আপডেট মানে JP24 আপডেট চেনেল তো এই আপডেটৰ চেনেলত মই মানে সময়ে ভাল এনেকুৱা ধৰণৰ আপডেট কিছুমান ভিডিঅ' লৈ আহিম যিয়ে নহওক বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কম সময়ৰ ভিতৰত আপোনালোকৰ লগত দেখা দেখি হ'ম লগ পাম আজিলৈ বাই বাই বেছি আৰু কথা নকওঁ যদি মোৰ চেনেলত প্ৰথম আপোনালোকে ভিডিঅ' চাই আছে তেতিয়াহ'লে লাইক কৰিব অলপ শ্বেয়াৰ কৰি দিব যিহেতু মোৰ নতুন চেনেল হয় আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ এবাৰ দাদাজনক চেলুট জনাই দাদাজনে আকৌ আগুৱাই যাওক দাদাজনৰো কামনা কৰিলোঁ আগুৱাই যাওক ইয়াতকৈ আৰু ভাল কাম কৰি যাওক তাৰে কামনা কৰিলোঁ আৰু ইমানখিনিয়ে ক'বলগীয়া আছিলে যি নহওক মোৰ আপডেট চেনেলৰ সৰু এটা আপডেট মই অকণমান আপোনালোকক দিব বিচাৰিলোঁ যিয়ে নহওক আজিলৈ বাই বাই টাটা জয় আই অসম